হাই গৰম উঠছি মস্ত ঘামি আছোঁ ভাত বনাই আছোঁ কাৰণে ঘাম দেখা পাইছিয়ে চাগে আজি ৰাতি ভাতৰ লগত মই এটা স্পেচিয়েল নাৰিকলৰ চাটনি বনাম বুলি ভাবিছোঁ স্পেচিয়েলি নাৰিকলৰ চাটনিবিলাক সাউথ ইণ্ডিয়াৰ ফালে বেছিকৈ চলে কিন্তু আমিও ঘৰত নাৰিকলৰ চাটনি বনাই খাব পাৰোঁ যিহেতু আজিকালি নাৰিকলবিলাক মানে বাকলি গুচাই থোৱা নাৰিকল এনেকৈ পোৱা যায় বাছ ভাঙি পিনে লৈ পিনে কিবা কিবি বনাই খাব পাৰোঁ আৰু লাৰু চাৰুটো বনাই খায়ে থাকোঁ চাটনিও আমি বনাই খাব পাৰোঁ তো আজি মই ভাবছোঁ কি নাৰিকলৰ চাটনি বনাওঁ মই নাৰিকলটো অলৰেডি ভাঙায়ে মই উলিয়াইছোঁৱে ভিতৰ মাল যি নহওক নাৰিকলটো উলিয়াই পিনে ভিতৰৰ বস্তুখিনি উলিয়াই পিনে আৰু মানে বগাখিনি বগাখিনিৰ যে পিছফালে যে কলা আন থাকে সেইখিনি উলিয়াই ল'ব লাগিব উলিয়াই লৈ আমি চাটনিটো বনাব লাগিব তো মই চাটনি বনাওঁ এতিয়া এইটো নাৰিকল মানে কাটি উলিয়াইছোঁৱে অলপ আছে এই নাৰিকলৰ চাটনি বনাম আজি নাৰিকলৰ চাটনি এই পিছফালখিনি যে কলাখিনি থাকে সেইখিনি আমি এৰি লৈছোঁ এৰি লৈ পিনে এতিয়া আমি এইখিনিত আজি টেষ্টি এটা বটা বনাম নাৰিকল কি চাটনি এয়া আমাৰ নাৰিকলৰ লগত নাৰিকল বটাত আমি দিম এয়া মান ধনিয়া কেইটুকুৰামান কেইকোহমান নহৰু এয়া আমাৰ সবচে ফেভৰেট নৰসিংহৰ পাত আৰু অলপমান আদা তাৰপিছত স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট হ'ল এইটো হ'ল সৰিয়হ অলপমান সৰিয়হ পানীত ভিজাই থৈছোঁ পানীত ভিজাই থ'লে অলপমান সোনকালে বটা যাব নাৰিকল সৰিয়হ নৰসিংহ আদা মান ধনিয়া না পাত ধনিয়াহে মান ধনিয়া আৰু নহৰু এইখিনি দি এতিয়া আমি বটি পিনে আমি তাতে অলপ নিমখ দিব লাগিব দি পিনে আমি টেষ্টি এটা চাটনি আমাৰ এইখিনি বটা হৈ গ'ল দেখাত ইমান টেষ্টি লাগছি ন সঁচা কথা ক'ব মিছা কথা নকব কিন্তু বেয়া লগা বুলি দেখাত ইমান ধুনীয়া হৈছে এতিয়া খাই চাম মই এতিয়া নাৰিকল ধনিয়া আৰু হেৰি কি বুলি কয় নৰসিংহৰ পাত বটি ল'লোঁ এতিয়া আমি ইয়াৰে লগত দিম তাৰমানে বহুত হৈ গৈছিল না বাতিটো সৰু বাতিটো দিছোঁ সেইকাৰণে এতিয়া জ্বালা দিম এদের লগত দিম এতিয়া সৰিয়হ এই চেকনাত ধুলি মানে বালাখিনি ভালকৈ যায় সৰিয়হৰ এতিয়া সৰিয়হ আৰু জ্বালা দি পিনে এতিয়া আমি বটিম দেখাত ইমান ধুনীয়া লাগছে খাই যে তামাম লাগিব আৰু আমাৰ নাৰিকলৰ চাটনি ৰেডি হৈ গ'ল বহুত বেছি হ'ল যিহেতু নাৰিকল অলমষ্ট এটাই দিছিলোঁ আমি অলপ বেছি হ'ল কথা নাই বেছিকৈ খাম মই অলপ খাই চাইছোঁ বিৰাট সোৱাদ হৈছে এতে অলপমান মিঠাতেল সানি ল'ম খোৱাৰ সময়ত তাৰপিছত তাত তাকলে থাকিব আৰু কি ক'ব আৰু সাংঘাতিক মানে এনেকৈ কোনোবা আলহী চালহী দিব নাহানে একদম মানুহ ভাবিব আৰু ক'ৰ পৰা আনিছে ইমান টেষ্টি ৰেচিপি কাহাঁ চে মিলা আপকো কৈ দিব তেতিয়া আৰু এটা ক'ৰবাৰ পৰা পাইছিলোঁ বুলি মোৰ তাত এটা আমাম হৈছে মোৰ ভাত বনাই হৈ গ'ল চাটনি বনালোঁ চাটনিটো আৰু মানে কি আৰু মই ভাল পাওঁ মানে ভাতৰ লগত মাছ মাংস কিবা থাকক নাথাকক মানে মাছ মাংস থাকিলেও তাৰমানে কি এই কাষত অলপ তিল বটা বুট বটা দালি বটা বা এনেকুৱা নাৰিকল বটা বা যিকোনো এনেকুৱা বটা বা চালাড টাইপৰ কিবা এটা হ'লে মানে মই বিৰাট ভাল পাওঁ আলহী আহিলেও মই এনেকৈ দি ভাল পাওঁ বা নিজেও মই খাই বহুত ভাল পাওঁ অলপ স্পেচিয়েল হয় আৰু মানে অলপমান বেছি সোৱাদ লাগে আৰু যিটো বনাওঁ তাৰে লগত চাটনি টাইপ কিবা এটা থাকিলে আচাৰ খাই ভাল পাওঁ অৱশ্যে এনেকুৱা অলপ চাটপাতা টাইপ বস্তু খাই ভাল পাওঁ তো আজি চাটনিখন সঁচাকৈ বহুত ভাল লাগছি এইকাৰণে কনাই কি মই ভিডিঅ' বনোৱাৰ কাৰণে কনাই মোতকৈ চাগে আপোনালোকে বনালে আৰু ভাল লাগিব আপোনালোকে তাতে আৰু কিবা কিবি দিব পাৰিব মুঠতে খাই ৰিয়েলি বহুত ভাল লাগছি তো আপোনালোকেও খাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই